নমস্কাৰ বন্ধুসকল, তালুকদাৰ পিগাৰী চেনেলৰ আন এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, বহু দিনৰ পৰা সময়মতে ভিডিঅ' দিব পৰা নাই, কাৰণ মনবিলাকে বেয়া হৈ আছে, ভিডিঅ' দিব মন নোযোৱা হ'ল। গাহৰিৰ বেমাৰ, গাহৰিৰ বজাৰ খুবেই বেয়া। গাহৰি বিক্ৰী কৰিব নোৱাৰা হৈ গ'লোঁ, আৰু যদি বিক্ৰীও কৰোঁ দানাৰ খৰচে নোলায়, দামে নিদিয়ে। সেইবাবে মনবোৰ বেয়া হৈ থাকে। মোৰ বুলিয়েই নহয়, অসমৰ প্ৰায় সকলো গাহৰি পালকৰে বৰ্তমান সময়ত এনে অৱস্থা। কোনেও উচিত দামত গাহৰি বিক্ৰী কৰিব নোৱাৰা হ'ল। বহু পালকৰ গাহৰি ফাৰ্মতে জমা হৈ ৰৈ আছে, পোৱালিবোৰো বিক্ৰী কৰিব নোৱাৰে। আগতে বুকিং কৰি থোৱা পোৱালিবোৰো ASFৰ ভয়ত নোলোৱা হ'ল, যাৰ ফলত আমাৰ দৰে সৰু সৰু পালকবোৰে দানা কিনিবলৈও বহু আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব লগা হৈ আছে। আৰু বন্ধুসকল, এচাম লোকে গাহৰিৰ বেমাৰ বুলি ছ'চিয়েল মিডিয়াত চিঞৰি মৰা গাহৰি ফেচবুকত পোষ্ট কৰি গাহৰিৰ বজাৰখন বেছিকৈ নষ্ট কৰি দিলে। কাৰণ অসমৰ সকলো ঠাইতে ASF হোৱা নাই নহয়, কিছুমান ঠাইতহে হৈছে। এই বেমাৰৰ বিষয়ে ছ'চিয়েল মিডিয়াতে হওক বা অসমৰ এচাম নিউজ চেনেলতে হওক, তেওঁলোকে চিঞৰি থকাৰ ফলত অসমৰ মানুহৰ মনত ভয় সোমোৱাই দিছে, যাৰ ফলত মানুহবোৰে মাংস খোৱা কমাই দিলে আৰু গাহৰি পোৱালিও নিকিনা হৈ গ'ল। আৰু যদিও কোনোবাই কিনিছে 1500 টকাত কিনিছে, দামে নিদিয়ে। পালকবোৰেও টকাৰ অভাৱত বিক্ৰী কৰিবলৈ বাধ্য হয়, আৰু কিছুমান বেপাৰীয়ে ইয়াৰ ফাইদা উঠাই আছে, আৰু গাহৰি পালকবোৰে চলিব নোৱাৰা অৱস্থা হৈ গ'ল। আফ্ৰিকান সোৱাইন ফিভাৰৰ ফলত অসমৰ গাহৰি বজাৰখন নষ্টটো হৈছে, তাতকৈ অধিক আৰু অসমৰ এচাম মিডিয়াৰ ফলত গাহৰি বজাৰখন নষ্ট হৈছে। ভিউচৰ বাবে তেওঁলোকে ASFৰ বিষয়ে চিঞৰি মানুহৰ মনত আতংক সোমোৱাই আমাৰ পালকসকলক ধ্বংস কৰি পেলালে। এই এচাম নিউজ মিডিয়াসকলক মই অনুৰোধ কৰিব খোজোঁ, চাওক, আপোনালোকে গাহৰিৰ বিষয়ে বা গাহৰিৰ ৰোগৰ বিষয়ে ভালকৈ নাজানে। আপোনালোকে অলপমান ভালকৈ গৱেষণা কৰি নিউজ পৰিৱেশন কৰিব। আপোনালোকৰ নিউজৰ ফলত আমাৰ নিচিনা পালকসকলে পেটে ভাতে চলিবলৈও কঠিন হৈ পৰিছে। এজন পালকেহে বুজি পায় গাহৰি এটা পুহি ডাঙৰ কৰিবলৈ কিমান কষ্ট হয়। নিজ চকুৰে দেখা পাই আছোঁ, আমাৰ ইয়াত কিন্তু ASF বা কোনো ধৰণৰ গাহৰিৰ বেমাৰে অহা নাই। তথাপিতো আমাৰ লোকেল গাঁৱৰ বজাৰত আগতে 5টা গাহৰি কাটিলেও ভাগতে পোৱা নাছিলোঁ, কাৰাকাৰি লগা আছিল। কিন্তু বৰ্তমান সময়ত এটা গাহৰিও সন্ধিয়ালৈকে শেষ নোহোৱা হ'ল, আৰু গাহৰিৰ পোৱালি বিক্ৰী কৰিব গ'লেও কোনেও নুসুধা হ'ল। বন্ধুসকল, ইয়াৰ মানে কি? আমাৰ ইয়াততো বেমাৰ অহা নাই, এনে অৱস্থা কিয় হ'ল? এনে পৰিস্থিতি হোৱাৰ কাৰণ হ'ল এচাম নিউজ মিডিয়া আৰু এচাম লোকৰ ফেচবুকৰ পোষ্ট। বন্ধুসকল, অলপমান বেছিকৈ কৈ দিলোঁ, আপোনালোকে বেয়া নাপাব। উপায় নাই, নোকোৱাকৈও থাকিব নোৱাৰিলোঁ, কাৰণ ময়ো এজন ভুক্তভোগী। আপোনালোকেই কওকচোন বন্ধুসকল, কথাটো সঁচা নে মিছা? কমেণ্ট কৰি জনাবচোন। যিমান যি হৈ গ'লেও মই হাৰ নামানো, কাৰণ জানো এতিয়া বেয়া সময় চলি আছে, এদিন ভাল সময়ো আহিব, আৰু 2-3 মাহমান গ'লে আকৌ আগৰ নিচিনা গাহৰিৰ চাহিদা বঢ়াটো নিশ্চিত। সেইবাবে মই যিমান কষ্ট কৰি হ'লেও মোৰ ফাৰ্মখন চলাই গৈ থাকিম, কাৰণ এই ফাৰ্মখনৰ লগত মোৰ বহু সপোন জড়িত হৈ আছে। মোৰ গাহৰি পালক বন্ধুসকললৈও মোৰ অনুৰোধ, আপোনালোকেও হাৰ নামানিব। আপোনাৰ গাহৰি বিক্ৰী হোৱা নাই যদি থাকিব দিয়ক, অলপ কষ্ট কৰি আৰু 2 মাহমান পোহক, গাহৰিৰ বজাৰ ভাল হ'ব, তাৰপিছত বিক্ৰী কৰিব। অনুগ্ৰহ কৰি এতিয়া গাহৰি বিক্ৰী নকৰিব, আপোনাৰ বহুত লছ হ'ব। টকাৰ অভাৱ হ'লেও অলপ কষ্ট কৰি চলক, এইকেইটা দিন ভাল সময় এদিন আহিব। আশা কৰোঁ বন্ধুসকল ভিডিঅ'টো আপোনালোকে ছাপোৰ্ট কৰিব, আৰু ভিডিঅ'টো চাই ভাল পালে আপোনালোকৰ চিনাকি গাহৰি পালকসকলৰ লগত ধামাকা শ্বেয়াৰ কৰক। আজিলৈ ইমানেই বন্ধুসকল, আগলৈ আৰু গাহৰিৰ সম্বন্ধীয় ভাল ধুনীয়া ভিডিঅ' আহি আছে, গতিকে মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি কাষত থকা ন'টিফিকেশ্যন বেলটো বজাই দিয়ক, মোৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকিবলৈ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।